মিষ্টি খাই বঢ়িয়া লাগিলে আঞ্জাখন কিন্তু তামান সদেছি এই বদ্যাকাও বেলেগ ৰান্ধছি মছলা অলপ খাব পালে আৰু ভাল লাগিলে হয় এই অৰেন্দ্ৰ ক'ত যায় কচোন তোক মই তাতে ৰখি ৰাখি গিলে এতিয়া মোক কিয় মাতিছা এই অলপ চিখন দিছোন এই চিখন নাপা দেই এই কেনে নাপা নেতা কি অলপ হে মই আগে খাই ল'ব লাগিব তাৰপিছত পাবি তই মুখত আছে পাওঁ প্ৰথম পেকেট আছিলে দ্বিতীয় পেকেট দি অলপ তই কি দিছা এই গুৰু খেন্দি দি মই কি কৰিম নাখা যদি আঞ্জাখন কিন্তু মজা আছে দেই ক'ত বা গেল বাচন কি ধুবা লাগে চালা কুকু ক'ত ডেকা ঐ তুই কি কৰিছে আমার বদ্যাকা আছিল একো চুপ লাগা হয় লুকি লওয়া রাখছি দেখা যাচো যা বাচন কি ধুকেছো যা যাচোন তই যাচোন যা সব মই কৰিম নেকি যা 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 মই এতিয়া ভাত দিতে খাইছো নি এ মই খাইছো যা তই যা তই যা বাচন নুধানো তই নুধ তই যা তই এনেকুৱা কৰিছা ন নাজানা মানে তই ধুবা তই সৰু থাকোঁতে মাই দেউতাই মৰছিল তোক কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছো মইহে জানো কি হ'লে এতিয়া তোক মই আমুল তাজা পাইদৰ গাখীৰ ইগিলে খুৱাই ডাঙৰ কৰিছো আৰু একদিন তোৰ মতত পইচা নাছিল এই ৰাস্তাত গেলে ঢেকুনি এটা ধুই পেলাই তোক মই গাড়ী গৈছিলো জানা দিয়া যায় তই পাই যা যাই তই চাও তই হাতত কি লুকাইছে চাও এইগিলা বাদ দি নহয় এতিয়া তই কি যাওঁতে তই দেখাইছে কৰি থাক এই তই চব লাগে তোক চাই চিফত দিছিলে হৰেন চিপতে তাক কৈও নাম মুচি গুৰু হেঞ্চি মোক দিছো মই খাওঁ এইগিলা নাপা দে তই কি দাদেৰে মল্লি বেয়া পানি তই কি মই মল্লি বেয়া পা দে দি ইমোশনাল ব্লেকমেল কৰি আছ তই দি এইগিলা বাদ দি যা তে বাচন কিমান ধুকে তই ধুকে যা তই ধুকে দি সিমান দি দিছো তই যাগে দে দি তই যাগে মই নাযাওঁ তেতিয়াহ'লে এখন খেলা পাতো কি খেলা চিগৰ পেকেট মাজত থওঁ তই হৈছে যাক মই হৈছে থাকোঁ এই যোনী বস্তুক গেলি ফাৰ্ষ্ট ব্ৰেক দি যাব পাৰে সি খাব এই মই ইমান কষ্ট কৰি আছোঁ এইগিলা কি খেলাম হে খেলা খেলবাই লাগিব ভাই নহ'লে মোক অলপমান দি দে খেলাই হ'ব দেচোন আজি তোৰ কাৰণে থওঁ মাজত থওঁ দে 1 2 9 কতিয়া খাই যাও তো শিখর দিতে কি মনে খাই যাও ও দেখা তো তার পাকে বসে এলি আর শিখর কি করলি শিখর এনজি মই খালো র হ্যাঁ কি মই ইমান কষ্ট কৰি আনছো তই খালি না নহয় মোৰ মুখখন বহুত পচা গুণ মই এগলা আছো তোক মই অভিশাপ দিছো তোৰ আজি হাগা হ তো হাতাং এই 32 টা দাঁতৰ হেৰিয়া অভিশাপ দিছো তো এ পাই আজি হল আর হাগা লাগিলে আজি এ লাগিলে যা তো লাগবে চাই যা আইয়ো কি গৰম আছে আইয়া এই হিগনাও হরেন থেল লাউডাল লাউর এডাল পচা লাউটো পচা বুলি কলো কোথায় লাউডালে পচি যাব লাগে না থৈ ভগৱানে এখন মোক কি মুখ দিছি এ কত দেখা এ বাল্টিংটি আনছো মই বাল্টিংটি আনবা আহিছো হে ৰ তই লেট্ৰিক কৰি আছা না এতিয়াতো গেম্বা বাছ ওলাই আছে তিতাৰ পাই থৈ যা তই আনি থাক নিজে এ আনে নানা কিয়া এ কত দেখা কত গেলি দে আনে দে আন দ্বাৰাই নহ'ব ইয়াৰো ইমান হাগা না দিয়ে আহিব লাগিব কিন্তু থৈ তই এটা থৈছো দে নিবি কাপোৰ পাই এ যা তই এতিয়া তই এবাৰ যা আৰু মানে চালা তই এনকে হে কলি নে মোক এ তোৰ বৰ হক তই চিহৰ বেগাতকে হাসলি এনকে কবা লাগি নি এ মৰ কাৰ কাৰণে থৈছে মই যাই লৈ তালজি এই তই কিন্তু এবাৰ গা ধু দে তোৰ গাটো কথা গু বাচলছি ধুবিৰ গা এই গা ধু কি এবাৰ মই হাগবে যাব এই লাগে তই গা ধু কেনে বাস্তাৰ গা 32 টা মুখৰ মুখিটো এই নগলি তোৰ কাষত নাহিবি দে তোৰ গাটা কেমা বাচলছি দেই আৰু আগা লাগিল নে চালা
কি কৰিবি দাদা পাছে নাজালা আৰু হাফ ল'ব তই এটা কাম কৰ কি পিল লৈ যা তোৰ যি যা, যা, যা। সি দেখা গৈছে পিলে কাম নিদিব মই ডাক্তৰকে মাতি লৈ আহিম ৰ যা যা নহ'লি আও গাঁৱকে ইয়াতে আছে আহক আও আপুনি বহক চোনতে আৰু এইটোৱে পেচেণ্ট দিয়া ই পেচেণ্টটো ধৰক অলপ বেলেগেই ই বাচপুনে নাই বা চিৰিয়াছ এক বেজি দিব লাগিব ভালকে ও কি হ'ল আপোনাৰ আপোনাক মই কেতিয়াবা যে বহি ধৰিছোঁ এই আপুনি ৰহি থাকে বহক চোনতে বহক 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 আপোনাৰো এতিয়া আপোনাকে বেজি দিব লাগে নেকি ভালকে দেখা পেচেণ্টটো চাওক 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 ঐ দাদা মই দেখাই ক'ত ডাক্তাৰ আনিছোঁ আপনার বেজিত কিবা লাগবো পয়সা এনেই মই গৰু বেজি দিলি 500 লওঁ এতিয়া যেতিয়া মানুহ আৰু 500 বেছি দিলে হ'ব আৰু 500 বেছি লাগবো এনে মই গৰু বেজি দিলে বেছিকেই লওঁ এতিয়া ই মানুহ নে সেইকাৰণে 500 বেছিকে দিলে হ'ব দেখ দেখ খালি কি কিবাকে ঠিক কৰি দিয়া যাতে হৈ যাব এক দুটা বেজি মান দি ঠিক হৈ যাব ই আপনি বেজি দি দিয়া কেতিয়াবা ৰাত বজাই আছে ই ৰাতিপুৱাৰ পৰা ইয়াৰ 32টা দাঁতৰ মুখি লাগি গৈছে তাৰ কম বেছি খাবা হ'ব হ'ব আপোনালোকে অলপ চুপ থাকক মই অলপ চাওঁ এক হাগাটো লাগিল লৈয়ে দাউলিলে এতিয়া কিবা হ'ব না কি বেজি দিয়া হাতত থাকলি মানে এইটো চিৰিয়াছে বহুত ভুলো চিৰিয়াছ এতিয়া কি কৰা যায় বেজিটো আনবাও নোৱাৰিম কি তাক মই ক'ব লাগিব বেজিটো সেই কৰবে বেজিটো কিবা তাৰ সেই হ'ব তাক 3 ঘণ্টামান ঘুমাই ৰ'ব লাগিব ইয়াৰ পিছত আহাৰ পিছত 3 ঘণ্টামান ঘুমাই ৰ'লি হ'ল তাৰপিছত যদি ভাল পায় আৰু মোক নামতিলেই হ'ব যদি ভাল নাপায় মোক কালিক লাগি মাতি দিব এতিয়া ই এনেকৈ হাগবে যাই আছে ধামধুম তাৰ কাৰণে এটা হাগিছ আনিব লাগিব হাগিছ এতিয়া মই ক'ত পাম এই হাগিছত টেনশ্যন ল'ব নালাগে মোৰ লগত আছে বাৰু মই দিম এইটো পিন্ধাই থৈ দিলে হৈ যাব চিৰিয়া ভাঙা হাগিছ দেখোন এই নাপায় আজিকালি বহুত দাম বাঢ়ছি দাম মানে এইগিলা এইটোৱে আছিল আৰু এইটো দামটো হ'ব অলপ কিন্তু এইটো পিন্ধাই থৈ দিলে আৰু তাৰ টেনশ্যন নাই যাওঁ মই এইটো লওক পইচা আপুনি যাওক এতিয়া দেখ দেখ মোৰ পেটটো কিবা ফুটবল হাল পাইছে মোক চাই দিবি নেকি আকৌ ঘৰত যায় এই তোৰ ক'ত যাই তই এটা যাচোন ই চবতে সেই কৰি দে ই আমাৰ সি এই দেখাটোৰ আগা আছে এই ডাক্তাৰে তোকে হাগিছ পিন্ধিব দিছি এতিয়া মই হাগিছ পিন্ধিম কি পিন্ধিম ডাক্তাৰে পিন্ধিব দিছি আৰু তোক 3 ঘণ্টা বাগা দিব দিছি ৰেষ্ট ল'ব দিছি 3 ঘণ্টা পুৰা ৰেষ্ট ল'বি মই অলপ বাহিৰত দেখিৰ পৰা আহোঁতে বেলেগ লাগি দেখো পিন্ধি হাকলি আপুনি হৈ তাৰ মানে গেল আৰু মই দেই হাগা কিবা খুব গেল দেখা কি অলপ ভাল পাইছা না অলপো ভাল পোৱা নাই কিবা বেজি দিলে ডাক্তাৰে তোক গেলে মই অলপ নিমখ তেল দি ভাত বনাম ৰ যা। তই খাবি না নিমখ তেল দি বান্ধি যাম মোক গেলি তোক গেলে নিমখ তেল দি বনিম মই নিমখ তেল দি খাবা নোৱাৰিম মোৰ কাৰণে অলপ দালি কৰিব লাগিব দালি বন্ধা নাংকি যাব তই দালি মই যোগাৰ কৰিছে তই কৰপা আনছা দালি কচি যা যোগাৰ মই দালি কৰপা আনবি তই থৈছো তো কবাৰ পৰা তই চৈৰা বাতি লৈ আ যা তই কৰপা আনা আনদিবি যা যা হেল্ল' আন তই কৰপা আনা পিন্ধি চালা মোৰ হাগা আছি তোক আৰু লাগে দালি লাগে তোক বেটা কালি নে গু